ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী আঁচনি উদ্বোধনী অনুষ্ঠানৰ অন্তত মঙলবাৰে আবেলি 2 বজাত এই সম্পৰ্কত সংবাদমেল জিলা স্বাস্থ্য যুটীয়া সঞ্চালকৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান 12 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈকে চলিব এই অভিযান। ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত জিলা স্বাস্থ্য বিভাগ আৰু শাখা স্বাস্থ্য অভিযান বিশ্বনাথ জিলাৰ উদ্যোগত 12 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান। সমাজৰ পৰা কুষ্ঠ ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবৰ বাবে জনসাধাৰণৰ সচেতনতা আৰু সহযোগিতাৰ প্ৰয়োজনীয়তা আছে। শৰীৰত এই ৰোগৰ যিকোনো লক্ষণ দেখা দিলে লুকুৱাই নাৰাখি ততালিকে স্বাস্থ্যকৰ্মীৰ সৈতে যোগাযোগ কৰি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ সংবাদ মেলযোগে আহ্বান জনায় জিলা স্বাস্থ্য সেৱা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেয়ে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৈনৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আমাৰ বিশ্বনাথ জিলাত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান যিটো অহা 12 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈকে অনুষ্ঠিত কৰা হৈছে। গতিকে সেই বিষয়ে আমি আপোনালোকক আমন্ত্ৰণ জনাইছিলোঁ। আপোনালোকক মই ধন্যবাদ জনাইছোঁ আপোনালোকে সঠিক সময়ত উপস্থিত থকাৰ কাৰণে। আৰু আজি মোৰ লগত আছে ডিষ্ট্ৰিক্ট নডেল অফিচাৰ লেপ্ৰচি চেল ডক্টৰ দাস, ডক্টৰ ৰঞ্জিত দাস, আৰু দ্বিতীয় ডক্টৰ বিপেন শইকীয়া, SDMO হেডকোৱাৰ্টাৰ ডক্টৰ এলিজা ডেকা, আৰু DPM মিষ্টাৰ পৰাগ শইকীয়াদেৱ। সকলোকে মই নমস্কাৰ জনাইছোঁ। আজি প্ৰেছ মিটৰ মেইন উদ্দেশ্য সেইটো হৈছে আমাৰ আগন্তুক যিটো LCDC অৰ্থাৎ কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান, যিটো 12 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈকে হ'ব। আৰু কেনেকৈ চিনাক্তকৰণ কৰিব? এই প্ৰগ্ৰেমটোত আমি চিনাক্তকৰণ কৰিবৰ কাৰণে আমি এটা মাইক্ৰ প্লেন বনাইছোঁ। আমাৰ ডিষ্ট্ৰিক্টত মানে টোটেল 3টা ব্লক PHC আছে, বিহালী, বিশ্বনাথ চাৰিআলি আৰু গহপুৰ ব্লক PHC। আৰু আমাৰ চিনাক্তকৰণ কৰিব আমাৰ আশাসকলে। আশাসকলৰ লগত প্ৰতিগৰাকী আশাসকলৰ লগত একোজনকৈ মেল ৱৰ্কাৰ থাকিব। গতিকে সেইটো হিচাপে আমাৰ টোটেল টিম থাকিব 771। আৰু আমাৰ টোটেল হাউচ টু হাউচ সেইটো ভিজিট কৰা হ'ব। হাউচ টু হাউচ আমাৰ টোটেল হাউচ হ'ল আমাৰ 1,72,574। আৰু টোটেল ৱৰ্কাৰ হ'ব 1,542। সেইটো লগতে এই যে আমাৰ আশা ৱৰ্কাৰ আৰু মেল ৱৰ্কাৰখিনিয়ে হাউচ টু হাউচ ভিজিট কৰিব, সেইখিনি সঠিকভাৱে ভিজিট কৰা হৈছে নে নাই সেইখিনি ছুপাৰভাইজ কৰিবৰ কাৰণে আমি ছুপাৰভাইজাৰ আমি নিযুক্ত কৰিছিলোঁ। আৰু সেইটো হৈছে 159 ছুপাৰভাইজাৰ থাকিব। গতিকে এই বেমাৰৰ লক্ষণবোৰ কেনেধৰণৰ হ'ব, কি চাই আপোনালোকে চিনাক্তকৰণ কৰিব? এইটো কুষ্ঠ ৰোগৰ মেইন লক্ষণ যিটো আমি দেখোঁ, এইটো ছালৰ দাগ সাধাৰণতে দেখা যায়। সেই ছালৰ দাগটো চেতনাহীন হ'ব লাগিব, আৰু হেতা হ'ব পাৰে, তামবৰণীয়া হ'ব পাৰে বা ৰঙচুৱা হ'ব পাৰে। তাত কোনো খজুতি বা বিষ নাথাকে। আৰু বা যদি কোনোবা হাত বা ভৰি যদি চেনচেশ্যন বুলি নহয়, যদি জিনজিনাই থকা তেনেকৈ যদিও থাকে, তেতিয়া সেইটো নাৰ্ভ ইনভলভমেণ্ট হৈছে নেকি সেই বস্তুটোৰ কাৰণে এটা কনফাৰ্মেশ্যনৰ প্ৰয়োজন হয়। আৰু কিছুমানৰ স্নায়ুবোৰ কিছুমান দাঁত আৰু বিষ যদি অনুভৱ কৰে তেতিয়াহ'লে সেইটো ছাছপেক্ট কৰা হয়। আৰু কিছুমানৰ কাণ আৰু মুখমণ্ডল সৰু সৰু টেমুনাৰ নিচিনা যদি হয় তেতিয়াহ'লে সেইটো এটা সন্দেহ কৰা হয়, সেইটো লেপ্ৰচি হ'ব পাৰে। নিবাৰণ কৰিব পৰা যায় নে নাই? কেনেধৰণৰ কুষ্ঠ ৰোগটো নিবাৰণ কৰিব পাৰি, কাৰণ কুষ্ঠ ৰোগৰ ট্ৰিটমেণ্ট যিটো দিয়া আছে সেইটো MDT ট্ৰিটমেণ্ট, মাল্টি ড্ৰাগ থেৰাপি। এই ট্ৰিটমেণ্টটো খুব মানে ভাল এটা ৰিজাল্ট দিয়ে। আৰু কিন্তু কথা হ'ল যে আমি কেছটো আগতীয়াকৈ ডিটেক্ট কৰিব লাগে। আৰ্লি ডিটেকশ্যনটো মেইন বস্তু। আৰ্লি ডিটেকশ্যন কৰি যদি আমি সঠিক সময়ত সঠিক দৰৱ যদি খোৱা হয় তেতিয়াহ'লে সম্পূৰ্ণৰূপে আৰোগ্য। আৰু এই যিখিনি দৰৱ দিয়া হয় সেইটো সম্পূৰ্ণৰূপে বিনামূলীয়া। ইয়াত এটা 2 ধৰণৰ চিকিৎসা আছে। 2 ধৰণৰ চিকিৎসা মানে কি, আমি ছালৰ দাগটোৰ ওপৰত নিৰ্ভৰ কৰিম। যদি 5টাতকৈ ছালৰ দাগ যদি থাকে তেতিয়াহ'লে এইটো PB বুলি কোৱা হয়, অৰ্থাৎ পচি বেচিলাছ লেপ্ৰচি।
আৰু যদি 5টাতকৈ বেছি দাগ যদি থাকে তেতিয়াহ'লেতো এইটো মাল্টিবেচিলাৰী ড্ৰাগছ বুলি কোৱা হয়, অৰ্থাৎ MB ড্ৰাগছ। গতিকে PBৰ কাৰণে 6মহীয়া ট্ৰিটমেণ্ট আৰু MBৰ কাৰণে 9মহীয়া ট্ৰিটমেণ্ট। এই ট্ৰিটমেণ্ট মানে আমাৰ এতিয়া এই মানে সম্পূৰ্ণকৈ মজুত আছে। ছাৰ, এই ট্ৰিটমেণ্ট নকৰিলে কেনেধৰণৰ পৰ্যায় হ'ব পাৰে এজন লোকৰ? ট্ৰিটমেণ্ট যদি নকৰায় তেতিয়া যিহেতু এইটো এবিধ সংক্ৰামক ৰোগ আৰু এবিধ বীজাণুৰ দ্বাৰা হোৱা ৰোগ, আৰু সেই বীজাণুটো হৈছে মাইক্ৰ'বেক্টেৰিয়াম বেক্টেৰিয়া। এই বেক্টেৰিয়াটো যেতিয়া সংক্ৰমণ কৰা হয়, সংক্ৰমণ যিখিনি লক্ষণবোৰ দেখা দিয়ে সেইটো মানুহে আচলতে ইমান গুৰুত্ব নিদিয়ে, যিটোৰ কাৰণে কি পিছৰ ফালে গৈ এইটো কিছুমান পংগুত্ব সেইটো পৰ্যায়লৈকে লৈ যায়, যে হাত যিটো ৰিষ্টডপ বুলি আছে, হাতটো এনেকৈ বেকা হৈ যাব পাৰে, ভৰি তেনেকৈ হেৰি হ'ব পাৰে। আৰু যিহেতু হাত ভৰিত যদি চেনচেশ্যনটো নাথাকে, আমি যিখিনি দৈনন্দিন কামখিনি কৰাৰ পিছত ক'ৰবাত ঠেকা খুন্দোলা বা ক'ৰবাত যদি পাওঁ, তাত ঘাঁ লাগিলেও তাত কোনো বিষ নহয়, গতিকে তাত মানে কোনো চেনচেশ্যন নাপায়। গতিকে সেইবোৰ হাতৰ আঙুলি বা ভৰিৰ আঙুলিবোৰ ধুতীয়া, যিটো নেকি এইটো বন ৰিজপশ্যন বুলি কোৱা হয়। গতিকে সেইটো পৰ্যায়ত যদি যায় তেতিয়াহ'লেতো মানুহজন এটা সম্পূৰ্ণ পংগুত্ব লাইফটো চলাই যাব লাগিব। কি আহ্বান জনাব? মই ৰাইজক সেইটোৱে আহ্বান জনাম যে আপোনালোকৰ জৰিয়তে আপোনালোকৰ যিটো সংবাদ মিডিয়াৰ বা যিখিনি বিভিন্ন এতিয়া চেনেলৰ পৰা আপোনালোক আহিছে, আপোনালোকৰ জৰিয়তে আমি ৰাইজক এটা সজাগতা সৃষ্টি কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।